साथियों, दुनिया के अधिकांश देशों के लिए योग दिवस उनका सदियों पुराना सांस्कृतिक पर्व नहीं है। इस मुश्किल समय में, इतनी परेशानी में लोग इसे आसानी से भूल सकते थे, इसकी उपेक्षा कर सकते थे, लेकिन इसके विपरीत लोगों में योग का उत्साह और बढ़ा है। नमस्कार, मैं स्वागतनाक स्वागतम जनाइছো আপোনালোকক ভয়েস অফ ডেমোক্ৰেসি লৈ আহিছো আপোনালোকলৈ এক নতুন প্ৰতিবেদন। আজি ৭ম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সুস্থ দেহ আৰু সুস্থ মনৰ বাবে যোগ বিশ্ববাসীয়ে উদযাপন কৰিলে যোগ দিৱস। কোভিড ভয়াৱহৰ মাজতো উদযাপন কৰা হৈছে যোগ দিৱস। আজি পুৱা যোগ দিৱসৰ উপলক্ষে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশবাসীক সম্বোধন কৰি ক'লে যে কৰোনা মহামাৰীৰ লগত যুঁজ দিয়াৰ বাবে যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰ লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই য়োগা নামৰ এপৰ বিষয়ে ক'লে, য'ত বিশ্বৰ বিভিন্ন ভাষাৰে যোগৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব। ভাৰতবৰ্ষই এই এপটোক বিশ্ব স্বাস্থ্য সংগঠনৰ লগত মিলি প্ৰস্তুত কৰিছে। অসমতো যোগ দিৱস উদযাপন কৰা পৰিলক্ষিত হয়। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ধেমাজি জিলাৰ গেৰুকামুখত আয়োজন কৰা হৈছে কেন্দ্ৰীয় অনুষ্ঠান। অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ মন্ত্ৰী কেশৱ মহন্তই গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টুডিঅ'ত অনুষ্ঠিত হোৱা ৭ম আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে। আনহাতে বিভিন্ন জিলাৰ সদৰ মন্ত্ৰী সায়ক্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সংসদ আৰু বিধায়ক সকলোৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা পোৱা যায়। এনেদৰেই উদযাপন কৰা হৈছে ৭ম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।